এতিয়া আমি সাঁতুৰিবলৈ গৈ আছোঁ। সাঁতোৰা সকলো আপোনাক দেখা থাকিম। মই অলপ সাঁতুৰিলোঁ বাৰু, সাঁতুৰি আকৌ মনত পৰিলে যে ভিডিঅ' এটাকে বনাওঁ, সেইকাৰণে সাঁতুৰি আছোঁ। ইয়াত প্ৰাণজিতে সাঁতুৰি আছে, এইটো পাৰে সাঁতুৰি আছে। প্ৰাণজিতে চশমাযোৰ কিনি অৰ্ডাৰ দিলোঁ, প্ৰাণজিতলৈ হ'ল। এয়া সাঁতুৰি আছে প্ৰাণজিতে। আপোনাৰ চাহ উপভোগ কৰি ডাঙৰ এটা ফিচাৰী, ধুনীয়া পুৰণিকলীয়া এটা ডাঙৰ ফিচাৰী, চফা পানী বাৰু, মাছ জীয়াই থৈছে। দেখা আছে চশমাযোৰ পিন্ধি ৰেডি হৈ লৈছে একেবাৰে। এনেকুৱা হ'ব কি কথা আপোনালোকে চব কৈ থাকিব। এইটো প্ৰাণজিত চিনি পায়। এইটো শৰ্মা হাই কৰি দিয়া, শৰ্মা ইয়াত সাঁতুৰি আছে। তাৰপিছত এইটো আমাৰ দাদা, সিহঁতৰ মাজৰ দাদা এই বহি আছে, সাঁতুৰিবলৈ ৰেডি হৈ আছে চব পিন্ধি মেলি। আজি অনুভৱ কৰক কেনেকুৱা সাঁতুৰি, কেনেকুৱা লাগিব, কি কথা। মজা লাগিব সাঁতুৰি। বাকী চব এইবিলাক কৰি থাকিব লাগিব নহয়। প্ৰাণজিত আছে, বিনাখন আছে, এইবোৰ লাগি ভাগি সাঁতুৰি আপোনালোকক ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। চব সকলো দেখাই থাকিম। অকণমান ৰখিব। মোকে নামিব কৈছে আপোনালোকে, প্ৰাণজিতে কি কয়? তই প্ৰথম যা, তই দেখাই দে কেনেকে যাব লাগিব। যা যদিও মনিয়া গ'ল। শৰ্মা যোৱা, তুমি যোৱা যোৱা যোৱা। এয়া দুইটা গ'ল, এজন যাব এতিয়া আমাৰ জ্যেষ্ঠ, আমাতকৈ ডাঙৰ, তথাপি আমাৰ লগৰ আগতে থাকে। এজন যাব এতিয়া, চাই থাকক আপোনালোকে। এইজনৰ মই ষ্টাইলটো বেলেগ হ'ব অকণমান। শৰ্মা উঠি আহিছে, তাৰপিছত আমাৰ এই জ্যেষ্ঠ যাব, আমাৰ এইজন গ'ল। আমাৰ এইটো চাওক আপোনালোকে, ইয়াৰটোৱে বেলেগ মিছনৰ আৰু। এতিয়া মই যাম, পানী যাবলৈ সাজু, পানী যাওঁ। পানীতে মজা শ্বট দিছে। সাঁতুৰি মেলি আছে, আমাৰ এনজয়িং ফিল, মজা ফিলিংছ হৈ আছে। চব চাই থাকক মেলি। তাৰপিছত আমাৰ এতিয়া কম্পিটিশ্যন এটা চলিব। তুমিতো নকৰা কম্পিটিশ্যন, আপুনি ভিডিঅ' কৰক আহক। ভিডিঅ' পলাশ দা কৰিব। সমাদেউ কেলা হাঁহন চোৱা, ই মোচন চোৱা সমাদেউ মোচন চোৱা। শৰ্মা হাঁহ কৰি দে। এই আমাৰ এইটো পলাশ ওলালে শৰ্মা দিও সোমাই আপোনাক দেখাই আছো সকলো। কথা আছে কি হব কেলা ধৰিব পৰা নাই। মজা বল্ডিং মাৰিছে, উল্টা বল্ডিং মাৰিবলৈ সাজু হৈ আছে। এই উল্টা বল্ডিং মাৰি পইচা চইচা সাঁতুৰিছে আমাৰ ধনী মানুহ। এইটো ধনী ব্যক্তি, পইচাটো দেখুৱাই দিয়া। এইটো 100 টকা বুলি কৈছে, ফাটিলে নি পইচা? নাফাটা ন, ধুনীয়াকৈ পানী তলত সোমাই আছে, এতিয়া কোন আগতীয়াকৈ ওলাই, কোন লাষ্টত ওলাই, আপোনালোকে চাই থাকক। চাম পলাত আগতীয়াকৈ ওলালে।
তাৰপিছত শৰ্মাই যদুমণি জিকিছে। যদুমণি তুমি জিকিছা আৰু তুমি শ্ৰেষ্ঠ পুৰস্কাৰী। পানীত যে তিতিছিলে 10 টকাটো এইটো তোমাৰ বাবে। পানীত যে পৰি তিতিছিলে 10 টকাটো এইটো তোমাৰ বাবে এক্সট্ৰাকৈ দি দিয়া হ'ল। এইটো পুৰস্কাৰ আমি কলগছত লগাই থৈছোঁ। এই কলগছত আমি লগাই থৈছোঁ। লগতে কলগছজোপা উঠাই লৈ যাম। ওচৰলৈ আহা, সাঁতুৰি কেনেকুৱা লাগিলে তুমি কৈ দিয়া। ভাল লাগিল ন? শৰ্মা খাব নিবি নিদি আমি ফুপনি মাৰি আছোঁ সাঁতুৰি মেলি। সাঁতুৰি কেনেকুৱা লাগিলে? বাকী মজা লাগিলে ন? বাকী চকু ৰঙা পৰি গ'ল, চকু পুৰা লাল হৈ গ'ল। মানুহে ভাবিব চকু অসুখ হৈছে, কিন্তু এইকেইদিন বহুত ভিৰ হৈ আছে চকুৰ অসুখ। সকলোৱে যাতে কাৰো যাতে নহওক চকু অসুখ, এইবিলাকে কামনা কৰিছোঁ আমি। বাকী সাঁতুৰি ভাল লাগিলে। ভিডিঅ'টো কেনেকুৱা বনাব পাৰিছে কি কথা আমি এতিয়া ধৰিব পৰা নাই, বাট এডিটিং কৰিলেহে গম পাম আৰু চব দেখাই থাকিম। পাঞ্জিত 6 এপছ দেখাব। পাঞ্জি দেখা আমাৰ ফেমিলি পেক পাঞ্জিতে এপছ দেখুৱাইছে। বাকী তুমি এইফালে হ'লা মজা আহিবা। এই শৰ্মাদেউ আৰু ভকত বোলে এটা আমাৰ দাদা, এইটো শৰ্মাদেউ। বাকী তোমালোকৰ সদায় মিলা প্ৰীতিকে থাকিবা। গা ধোৱা চব হৈ গ'ল। এতিয়া ঘৰত গৈ অলপ ধুনীয়াকৈ টিউবৱেলৰ পৰা মটৰ পানী ধুনীয়া গাত ধুই ল'মগৈ। বাকী মই বেয়া পাইছোঁ, লাগো ৰখি দিয়া হ'ব। বাকী সাঁতুৰি কেনেকুৱা লাগিলে কৈ দিয়া। মজা লাগিলে। আকৌ এটা নতুন ছেকেণ্ড পাৰ্ট লাগে যে আপোনালোকে কমেণ্ট কৰিব জনাব। চব দেখাই আছোঁ। বাকী টিল টাটা, বাই বাই। मार्कशाली तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे मुठिया पेलने जाना है। बाय।